যদিহে ফ্ৰীকৈ মেখেলা চাদৰ লাগে এটকাও নিদিয়াকৈ যদি আপোনালোকক মেখেলা চাদৰ লাগে মনোজ ভাই ফেশ্বনৰ পৰা তেতিয়াহ'লে এই ৰিলটো স্কিপ নকৰিব এটা গিভআৱে মই আপোনালোকৰ কাৰণে লৈ আহিছিলোঁ য'ত আপোনালোকে এটা কমেণ্ট কৰিয়েই ফ্ৰীকৈ মেখেলা চাদৰ লাভ কৰিবলৈ পাৰিব প্ৰথম পুৰস্কাৰত আছে এইযোৰ কাপোৰ ৰিপিকা সিং অৰেঞ্জ কালাৰৰ কেনেকুৱা লাগিছে বাৰু দ্বিতীয় পুৰস্কাৰত আছে এইযোৰ পাজক যোৰা কেনেকুৱা লাগিছে বাৰু ভাল লাগিছেনে তৃতীয় পুৰস্কাৰত আছে এইখন চেমিনুনিৰ ছিংগল চাদৰ গেৰ ডিজাইনৰ এইখন কেনেকুৱা লাগিছে বাৰু মই মোৰ ব্লগ চেনেলটোত এটা ভিডিঅ' আপলোড কৰি থৈ দিছোঁ সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ নাইবা মেনশ্যন কৰি দিছোঁ টেগ কৰি দিছোঁ সেই ভিডিঅ'টোত গৈ আপোনালোকে এটা কমেণ্ট কৰি দিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাছ এই দুটা কাম কৰি দিলে হ'ল কিন্তু কমেণ্টটো আপোনালোকে কৰিব লাগিব কাৰণ আপোনালোকৰ কমেণ্টৰ ভিত্তিতে আপোনালোকক নিৰ্বাচন কৰা হ'ব তেতিয়াহ'লে দেৰি কিহৰ এতিয়াই যাওক ভিডিঅ'টোত গৈ আপোনালোকে এটা কমেণ্ট কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক